নমস্কাৰ গাইছ, মই এতিয়া চাংচাৰীত যাব ওলাইছোঁ মাইক লৈ পেলাই, মানে এইমছ হস্পিটেলত চাংচাৰীত আছে। তাকে ওলাই পেলাই আহিছোঁ, এতিয়া 6:30 হৈছে। এইটো মাইকে লৈ যাম এতিয়া, তাকে যাই আছোঁ ৰাস্তাকেদি। আৰু আজি ৰাস্তাত আহি থাকোঁতে দেখোন চাইকেল খেলা পাতিছি, বাইহঁতে চাৰিআলিৰ পৰাই চিপাঝাৰ চাইকেল খেলা। তাকে 2 টকা মানুহ যাই আছে, এইগিলা আৰু এটা আহি আছে, আপোনালোকক দেখুৱাই আছোঁ চাবচোন। আৰু এতিয়া আমি গাড়ী ৰখি আছোঁ, গাড়ী পালে আমি ডাইৰেক্ট চাংচাৰী যাওঁ আৰু। আহি পালোঁ হয় চাংচাৰী, কিন্তু এনেকুৱা বৰষুণ মাৰছি গাইছ, মানে গাড়ীৰ পৰাই নামি পেলাই আমি দোকান এখনতো লোকেলি আহিব পৰা নাই, চব লুতুৰ হৈ গৈছে। আৰু ইয়াতে যিমান কাষত থকা মানুহবিলাক দেখিছে সিহঁতে চবখানে ভিজছি কৈছোঁ আৰু। মানে গাইছ আমি চাংচাৰীত থকা এইমছ হস্পিটেলখনকলৈ আহিছোঁ। এই মায়ে মানে পেটটো বিহে আছে, তাকে কিবা ডাক্তৰক দেখাওঁ আৰু পৰীক্ষা চৰীক্ষা কিবা কৰিব যায় নেকি, তাকে কাগজ পাতিখিনি কৰি লওঁ আছোঁ আমি। গাইছ কাগজ পাতি কৰিলোঁ, ইয়াতে মানে বেলেগ হস্পিটেলৰ নিচিনা শ্লিপ কাটিব নালাগে, ইয়াতে বহি 30 টকা লয় আৰু এটা এপছ আনিব লাগে মোবাইলত, আভা নামৰ, তাতে কিবা কিবি কৰিব লাগে, টোকন চোকান দেই। আমি ডাক্তৰক ৰখি আছোঁ, আমাৰ মানে টোকন নম্বৰ নে মানে কিবা এটা নম্বৰ থাকে, চিৰিয়েল নম্বৰ, আমাৰ 182 নে কি পৰিছে। তাৰপিছত আমাক ডাক্তৰে চাই পেলাই ক'ত কি কৰিব লাগে আপোনালোকক মই জনাই আছোঁ বাৰু। এতিয়া ডাক্তৰক দেখুৱাই যাওঁ গাইছ। এইবাৰ আমাৰ পাল্লা, আমাক ডাক্তৰে মাতব আৰু এইবাৰ আমাৰ নম্বৰ পৰিব। আৰু এইগিলা মানুহ ৰখিয়ে আছে, এতিয়াও হোৱা নাই গাইছ। ডাক্তৰে চাই পেলাই এটা টেষ্ট পৰীক্ষা কৰিব দিলে আৰু আল্ট্ৰাচাউণ্ড কৰিব দিলে। ইয়াতে মানে এতিয়া বোলে পাৰ হৈ গ'ল সময়, আল্ট্ৰাচাউণ্ড নহয় টেষ্ট পৰীক্ষাটো কৰিবৰ কাৰণেও মানে এইবিলাক গোটেই বন্ধ কৰি দিলে আৰু এতিয়া সময় নাই বোলে সেইবিলাক কৰিবৰ কাৰণে। চৰকাৰী হস্পিটেল কাকনো কি ক'ম, নহয় যদি আৰু ঘৰত দিগি যাৱাই ভাল, সেইকাৰণে ওলাই আহিছোঁ। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্য কেন্দ্ৰৰ লগত জড়িত কেশৱ মহন্ত ডাঙৰীয়াক মই এটা কথা ক'ব বিচাৰোঁ। মানে হয়, আপোনালোকে মেডিকেল বনাইছে ঠিকে আছে, কিন্তু মেডিকেলত যে কামবিলাক নহয় আপোনালোকে অলপমান চকু ৰাখিব লাগে। মানে গাইছ এনেকুৱা হস্পিটেল যদি অসমৰ গাঁৱে গাঁৱে হয়, তথাপি মানুহ কাম নহয় ডাক্তৰবিলাকৰ কাৰণে। কাৰণ এটা যদি 2টা সাধাৰণ পৰীক্ষা নহ'ল আৰু এটা ভাল কাম হ'ব বুলি কিবা বিশ্বাস কৰিব পাৰি নেকি? সেইকাৰণে কৈছোঁ আপোনালোকে অলপমান চকু ৰাখক, যাতে দুখীয়া দৰিদ্ৰ মানুহখিনি অশান্তি নাপায়, কষ্ট নাপায়। এতিয়া গাইছ অহাকালি আহিম, এতিয়া ঘৰত যাই থাকোঁ। বহুত দুখ লাগিল গাইছ, মানুহ যেনেকৈ কৈছিল একদিনতে কাম হ'ব, একো নহ'ল। গাইছ আজি ছেকেণ্ড দিনা আহি আছোঁ এতিয়া, আৰু মই খালি আধা কাম হ'ল আধা নহ'ল বাৰু, আপোনালোকক মই পিছত ক'ম। এতিয়া চককালি যাই আছোঁ, গাড়ী গাইছ আজি অলপমান গাড়ী কম, মানে আমাৰ চিপাঝাৰত আজি মুখ্যমন্ত্ৰী আহিব, তাকে মিটিং কৰিব পঞ্চায়ত ইলেকশ্যনৰ কাৰণে, সেইকাৰণে গাড়ী অলপ কম আছে, তাকে গাড়ী পালি যাওঁ আৰু। আজিও গাইছ নেৰানেপেৰাকৈ বৰষুণ হৈছে, এই আকাশ আৰু কয়লা হৈ গৈছে আজি, বাপৰে ইমান বৰষুণ। গাইছ আজি খোজকাঢ়ি আহিছোঁ, আজি বেটাৰী গাড়ীত অহা নাই, কাৰণ এই চাংচাৰী চকৰ পৰা বেছি দূৰ নহয়তো, এইমছ হস্পিটেলখন ওচৰতে আছে। পাই গ'লোঁ হস্পিটেল, আকৌ বোলে কিবা টিকেট কৰিব নে কিবা টোকন কাটিব লাগে, এইখন ধুনীয়া জ্বালা দেখোন আৰু ইয়াতে। তাকে ৰখি আছোঁ, আকৌ টোকন কাটো ৰ। কামখিনি হ'ল, এতিয়া ডাক্তৰৰ ওচৰত যাওঁ। মানে গাইছ কি বুলিনো ক'ম, মানে আজিও কামখিনি নহ'ল, ৰাতি 3টা বজাতে আহিব লাগিব আল্ট্ৰাচাউণ্ড আৰু টেষ্ট পৰীক্ষা কৰিব লাগিলে। সেইকাৰণে লাইনটো গম পাইছোঁৱে ইয়াতে নহয়েই বুলি, সেইকাৰণে আৰু আজি ইয়াৰ পৰাই যাই পেলাই অভেলত সোমাব লাগিব, অভেলতে কৰি লৈ যাব লাগিব আৰু নাই নহ'লে। এয়া গাইছ আহি পেলাই অভেল পালোঁ আৰু টিকেটটো কাটিলোঁ, 1600 টকা ল'ব আল্ট্ৰাচাউণ্ড কৰিলে। তাকে আপোনালোককো বোলো দেখুৱাওঁ, পইচা এনে নাই, তাকে 1600 টকা দি কাটিলোঁ টিকেটটো। আৰু এয়া ৰখি আছে মায়ে, আৰু এসোপা মানুহ ৰখি আছে তাৰপিছত আল্ট্ৰাচাউণ্ড কৰিব। তাকে এতিয়া অলপমান পানী চানী খুৱাব দিছে, তাৰপিছতহে আল্ট্ৰাচাউণ্ড কৰিব, তাকে ৰখি আছোঁ। মানে আপোনালোকক জনোৱা নহ'ল যে কথাটো কি হ'ল, তাৰপিছত মই এতিয়া মানে ৰিপৰ্টটোত এই গোলব্লাডাৰ নাই, তাকে এতিয়া মই পইচা পাতি যোগাৰ হোৱা নাই, 30,000 টকা লাগে প্ৰাইভেটত কৰিব লাগিলে। এতিয়া মই সেইকাৰণে কিলাৰৰ বাপেকে ৰাতি যোৱাকালি মানে মই মাথা মাৰি থকাৰ কাৰণে অলপমান এই কিলাৰৰ বাপেকে হেৰি কৰিছে, এই কথা পাতাই দিছিল নহ'লে চিভিল হস্পিটেলৰ লগত, তাতে হ'ব আমাৰ পইচা খৰচ যাব বোলে। আৰু কেইদিনাও কি কৰোঁ তাতে মই ভিডিঅ' বনাম বাৰু, আপোনালোকে গম পাব। অপাৰেশ্যন সোনকালে কৰিম, ইলেকশ্যনৰ পিছত কৰিম কিজানি। তাকে সেয়াই আৰু, এইটো কিলাৰ আহিছে, কিলাৰৰ বাপেকে মোক কামখিনি কৰি দিছে। তোৰ বাপে যে কৰি দিছে, কৈ দে। বাপে কৰি দিছে, মোৰ কাম নাই, মই কৰি দিলোঁ কমিশ্যন খালোঁহে আৰু পায়। মিনিমাম মই 2,000-3,000 টকা এটা ওলালোহে এটা পায়, কিন্তু বাপে কৰি দিলে, এতিয়া মই কি কৰিম।